পইচাৰ বাবে মহান অভাৱনে মোৰ ভণ্টি বাৰু ঘৰ দৰে ভাল ভাল বস্তু পিন্ধাব নোৱাৰে আৰু ভণ্টিকো বহুত দেখিছোঁ আমাৰ যে মা দেউতা নাই তাক মই সদায় দিনে কৈ থাকোঁ যে আমাৰ মা দেউতা নাই তাক কথাটো প্ৰকাশ নকৰোঁ এইবাবে তাই অন্তৰত দুখ পাব লোকে বিহুত নাচে জোনবিৰি আমাৰ দৰে দুখীয়া মানুহ ভগৱানে ইমান কষ্ট দিব লাগে তোমালে বিহু নাচিবৰ কাৰণে এটা বস্তু বনাই আছো এই বহুত ধুনীয়া মন্দিৰ ইমান ধুনীয়া মানুহবোৰে তোমাক ভাল দেখিব ভণ্টি ভাল ভাল দেখিব তুমি ক'ৰবাত গৈছিলা ক'ব নালাগে নাই নাই আমাৰ মই যে ভণ্টি এই তাৰ লগৰ কৈ কি জানিলে
আমার দুঃখিয়া মানুহবোৰক কিয় চুকাৰে ধনীবোৰৰ টকা পইচা আছে আৰু মোৰ মা দেউতা যিদিনা ঢুকাইছিলে টকা পইচা টকা এটা আজি মা দেউতাক পঠাব পাৰিলো হয় আমাৰ মা দেউতাক পঠাব পাৰিলো হয় মুখে যি খুঁজে ঠিকে খুঁজে পাবি আমার মা দেউতার নাই কিন্তু খুড়া ভাত কিনি ওটা কাপড় গাড়ি উপর করুন আর মা দেউতার টকা প্রায় ওই নিখুলো লগতি আমার মানুহে দেখিলে হাঁহে এই চোৱা ওটা কাপড় গাড়ি বিনা লৰা ছোৱালী কেইটা কেনে দৰে আহিছে এই ভগৱান আমাৰ দৰে দুখীয়া মানুহ এইবোৰ ইমান এটা কাপোৰ এটা পেণ্ট পিন্ধিবলৈ কিমান নিষ্ঠুৰ আমাৰ মা দেউতাক এনেদৰে কিয় কাঢ়ি দিলাব পাৰোঁ আৰু মানুহে চুকালে মা দেউতা নাই মই আছো তুমি চিন্তা নকৰি তোমালে ভাল ভাল কাপোৰ ওলাবে বহুত ভাল ভাল ৰসগোল্লা আপেল আনি দিব বুলি ধনী কৈয়ে আজি ভাল পাই কাম আমাৰ মানুহে খোৱাটো ডাঙৰ নহয় যে দুখীয়া মানুহৰ এমুঠি ভাত এটা ভাল কাপোৰ কিনিবলৈ নাই সেই কথাটা ক'বলৈ নাপায় কথা কৈ নাপায় ঘৰত দেখাৰ ভাল বুলি আজি আপুনি মোৰ এই ভগ্নীজনী এযোৰ ভালদৰে কাপোৰ আনি দিব নোৱাৰো আজি খাওঁ ভণ্টিলৈ এখন কিতাপ আনি দিব নোৱাৰো আৰু আমি দিব নোৱাৰা কাৰণ মা দেউতা ঢুকোৱাৰ পৰাই আমাৰ ঘৰখন একেবাৰে নিথৰ হৈ গ'ল